মানুহে মানুহৰ মাংস খোৱাৰ কথা শুনিছেনে? হয়তো আপুনি মই এনেধৰণৰ কথা কল্পনাও কৰিব নোৱাৰোঁ। কিন্তু মই আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এনেকুৱা এটা কাহিনী মই ক'বলৈ চেষ্টা কৰিম, যিটো কাহিনী সম্পূৰ্ণ সঁচা আৰু আচলতে কেইজনমান মানুহে নিজৰ পৰিয়ালৰ বা বন্ধুবৰ্গৰ ডেড বডিৰ মাংস খাই পেলাব লগা হৈছিল বা খাই পেলাইছিল। কি পৰিস্থিতিত বা কেনেকৈ কিয় খাব লগা হৈছিল, সকলোখিনি কথা মই এই ভিডিঅ'টোত ক'বলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু ভিডিঅ'টো শেষলৈকে চাই যাব। হাই হেল্ল' নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। মই প্ৰাঞ্জল। আজি মই আপোনালোকক এটা সঁচা কাহিনী আপোনালোকক ক'বলৈ চেষ্টা কৰিম। কাহিনীটো আছিল 1972 চনৰ 12 অক্টোবৰ দিনা উৰুগুৱেৰ পৰা ছেণ্টিয়াগোলৈ বুলি এখন উৰাজাহাজ উৰা মাৰিছে। এই যাত্ৰা বৰ দীঘলীয়া নাছিল, মাত্ৰ 3 ঘণ্টাৰ এটা যাত্ৰা আছিল। উৰুগুৱেৰ পৰা ছেণ্টিয়াগোলৈ যাত্ৰা কৰাৰ মাজবাটত আচলতে এণ্ডিছ মাউণ্টেন পোৱা যায় আৰু এই এণ্ডিছ মাউণ্টেনটোক কোৱা হয় হিমালয় পৰ্বতৰ পিছতে আটাইতকৈ এটা ওখ পৰ্বত। উৰুগুৱেৰ পৰা ছেণ্টিয়াগোলৈ বুলি যাত্ৰা কৰি থকাৰ সেই সময়ছোৱাত আচলতে সেই এণ্ডিছ মাউণ্টেনৰ ওপৰেদি ফ্লাইটখন উৰা মাৰি গৈ আছিল আৰু তেনেতে খুব ডাঙৰ এটা বৰফৰ ধুমুহা আচলতে বলিল আৰু সেই ধুমুহাৰ কাৰণে সেইদিনাখন এই উৰাজাহাজখন আৰ্জেণ্টিনাৰ মেণ্ডোজা নামৰ এখন চহৰত লেণ্ড কৰাব লগা হৈছিল। পাছদিনাখন বতৰ ভাল হ'ল আৰু বতৰ ভাল হোৱা দেখি পাইলটসকলে ডিচাইড কৰিলে যে দিনৰ ভাগতে আমি আচলতে এই আৰ্জেণ্টিনাৰ মেণ্ডোজা চহৰৰ পৰা ছেণ্টিয়াগোলৈ বুলি উৰা মাৰিম। মেণ্ডোজা চহৰৰ পৰা যেতিয়া ছেণ্টিয়াগোলৈ বুলি ফ্লাইটখন আকৌ উৰা মাৰি গৈ আছিল আৰু গৈ থাকোঁতে সেইদিনাখন ঘপককৈ বতৰ আৰু বেছি বেয়া হ'ল। বেয়া হৈ গোটেই ডাৱৰে আৱৰি ধৰিলে আৰু আৱৰি ধৰাত পাইলটে আচলতে সন্মুখৰ ফালে একো নেদেখা হ'ল আৰু পাইলটকেইজনে অনুমানেই কৰিব নোৱাৰিলে আৰু প্লেনখনে গৈ এটা বৰফৰ পাহাৰত গৈ পেলাই খুন্দা মাৰে আৰু খুন্দা মৰাৰ লগে লগে প্লেনখনৰ বেক চাইডটো ভাঙি চুৰমাৰ হৈ যায় আৰু চুৰমাৰ হোৱাৰ লগে লগে প্ৰায় লগালগ সেই তৎক্ষণাতেই 3জনকৈ ফ্লাইটখনৰ পৰা যাত্ৰী আচলতে বতাহত হাৱাত উৰি গুচি যায় আৰু ফ্লাইটখনৰ যি ফ্ৰণ্ট ছাইডটো আছিল এই ফ্ৰণ্ট ছাইডটো প্ৰায় 350 কিলোমিটাৰ বেগত পাৰ আৱাৰ বেগত গৈ বৰফত আচলতে শ্লাইডিং কৰি গৈ এটা প্ৰকাণ্ড হিলত খুন্দা মাৰে। লগে লগে ফ্লাইটখনৰ 2জন পাইলটৰ মৃত্যু হয় আৰু এই ফ্লাইটখনত প্ৰায় 45জন যাত্ৰী আছিল। গোটেই 45জন যাত্ৰীয়ে কোনোবা বন্ধু বা কোনোবা ফেমিলিৰ মানুহ এনেধৰণৰ মানুহ আছিল গোটেই ফ্লাইটখনতে। 2জন পাইলটৰ লগতে বহুকেইজন যাত্ৰীৰো মৃত্যু হয় আৰু তাৰপিছত ফ্লাইটখনত মাত্ৰ 33জন যাত্ৰীহে বাচি আছিল। এই 33জন যাত্ৰীৰ ভিতৰত 2জন ব্যক্তি একেবাৰে সুস্থ অৱস্থাত আছিল। 2জনৰ নাম আছিল ৰবাৰ্টো কেনেছা আৰু গুষ্টাভো জেৰবিনো। এজনৰ বয়স 19 বছৰ আছিল, আনজনৰ বয়স 20 বছৰ আছিল আৰু 19 বছৰীয়া এই কেনেছা আৰু 20 বছৰীয়া গুষ্টাভো 2জন মেডিকেল ষ্টুডেণ্ট আছিল আৰু তেওঁলোকে লগে লগেই যিমান পাৰে এই যিসকল মানুহ আহত হৈছিল বা দুখ পাইছিল বহুত বেছি, তেওঁলোকক আচলতে যিমানখিনি হেল্প কৰিব পাৰে তেওঁলোকে চেষ্টা কৰিছিল। এই ফ্লাইটখন ক্ৰেছ হোৱাৰ প্ৰায় 1 ঘণ্টাৰ পিছতেই ৰেস্কিউ টিমে আচলতে ফ্লাইটখন কোন জেগাত ক্ৰেছ হ'ল কোনো সন্ধান নাপালে। তেনেকৈ এদিন পাৰ হ'ল আৰু পাৰ হোৱাৰ পাছতে 5জনকৈ আৰু লোকৰ মৃত্যু হয় আৰু এতিয়া মাত্ৰ ফ্লাইটখনত জীয়াই আছে 28জন ব্যক্তি। ৰেস্কিউ টিমে ডে বাই ডে বিচাৰি থাকিল কিন্তু একো সন্ধান নাপালে। এনেকৈ প্ৰায় 8 দিন পাৰ হৈ গ'ল। 8 দিন পাৰ হোৱাৰ পিছত ৰেস্কিউ টিমে আচলতে ভাবিবলৈ বাধ্য হ'ল যে ক্ৰেছ হোৱাৰ আজি 8 নম্বৰ দিন হৈ গ'ল, হয়তো এতিয়ালৈকে কোনো এজন যাত্ৰী বাচি থকা নাই। তেওঁলোকে আশা এৰি দিলে আৰু তেওঁলোকে সেই যি চাৰ্চিং যি অপাৰেশ্যন আছিলে এই অপাৰেশ্যনটো অফিচিয়েলি ক্ল'জ কৰি দিলে। আনফালে সেই যাত্ৰীসকল এইটো আশাত তাত আছিল যে কোনোবাই নহয় কোনোবাই আমাক বিচাৰি উলিয়াব, আমাক ইয়াৰ পৰা উদ্ধাৰ কৰিব। তেনেতে এজন ব্যক্তিয়ে প্ৰতিক্ষা কৰিলে এটা ভাগি পৰা ৰেডিঅ' আৰু ৰেডিঅ'টো তেওঁ খুব মেৰামতি কৰি কষ্ট কৰি অন কৰিলে আৰু অন কৰাৰ লগে লগে এটা খুব দুখৰ খবৰ আহিলে। যাত্ৰীসকল ভাগি পৰিল কিয়নো তেওঁলোকে ইতিমধ্যে সেই ৰেডিঅ'টোৰ বাতৰিৰ জৰিয়তে গম পাইছিল যে সেই যি ৰেস্কিউ টিমে চাৰ্চিং অপাৰেশ্যন আছিল সেই অপাৰেশ্যন অফিচিয়েলি ক্ল'জ কৰি দিলে আৰু তেওঁলোকৰ হঠাৎ মনটো ভাগি পৰিল। তেওঁলোকৰ এইটো আশাও এৰি দিবলৈ বাধ্য হ'ল যে আমি ইয়াৰ পৰা আৰু জীয়াই বা জীৱিত অৱস্থাত ঘূৰি যাব নোৱাৰিম। আনফালে ফ্লাইটখনত বহুত বেছি খাদ্য বস্তু নাছিল, সীমিত কিছুমান বস্তু আছিল, কেইটামান ৱাইন বটল, কিছুমান ড্ৰাই ফ্ৰুট, কেইটামান চকলেট। আচলতে সেইকেইটা বস্তু খাই সেই যাত্ৰীকেইজন জীয়াই আছিল আৰু প্ৰায় ফ্লাইটখন সেই মাউণ্টেইনটোৰ
3800 ফিটৰ ওপৰত ক্ৰেছ হৈছিল। গতিকে তাত কোনো এনেকুৱা সম্ভৱ নাছিল যে তেওঁলোকে বেলেগ কিবা এটা যোগাৰ কৰি তাত আচলতে নিজৰ খোৱাৰ যোগাৰ ধৰিব বা কিবা কৰিব। তো এনেকুৱা চিটুৱেশ্যনত যেতিয়া তেওঁলোকে শুনিলে যে এই ৰেস্কিউ টিমে আচলতে অপাৰেশ্যনটো ক্ল'জ কৰি দিলে, নিশ্চয়কৈ মনটো ভাগি পৰাটো স্বাভাৱিক কথা। এনেকৈ এদিন দুদিনকৈ প্ৰায় 16 দিন পাৰ হ'ল। 16 দিনৰ পিছত হঠাতে আচলতে বৰফৰ যিহেতু পাহাৰ আৰু ওপৰৰ পৰা বৰফৰ টুকুৰা ভাঙি খহি আহি আচলতে তাতো 8জনকৈ যাত্ৰীৰ আকৌ মৃত্যু হ'ল। মৃত্যু হোৱাৰ পিছত এতিয়া মাত্ৰ 19জন যাত্ৰীহে বাচি আছিল। অৱশেষত তেওঁলোকে ভাবিবলৈ বাধ্য হ'ল যে আমি যদি এনেও মৰিম তেনেও মৰিম, নিজে চেষ্টা কৰিব লাগিব। আমি কিবা এটা কৰি যদি আমি নিজে যদি চেষ্টা নকৰোঁ, আমাক ইয়াৰ পৰা আৰু কোনো উদ্ধাৰ নকৰে, এইটো তেওঁলোকে ইতিমধ্যে গম পাইছিল। তেনেতে 19 বছৰীয়া কেনেছা আৰু 2জন ব্যক্তিৰ সৈতে তেওঁলোকে ডিচাইড কৰিলে যে আমি এই ক্ৰেছ ছাইটৰ পৰা ৱেষ্ট দিশত আমি আচলতে অকণমান দূৰ যদি আমি আগবাঢ়োঁ, তেতিয়াহ'লে হয়তো আমি এনেকুৱা কোনোবা এটা ঠাই পাম য'ত আমি গৈ কাৰোবাৰ পৰা আমি সহায় বিচাৰিব পাৰিম। আৰু তেওঁলোকে সেইমতে সিদ্ধান্ত ল'লে। আৰু সিদ্ধান্তটো ল'লে, কিন্তু তেওঁলোকৰ এই যাত্ৰা আচলতে ইমান সহজ নাছিল। তেওঁলোকৰ ওচৰত খাদ্য নাছিল। যিমানবিলাক খাদ্য আছিল সেই খাদ্যৰ প্ৰায় শেষ হৈ গৈছিল। আৰু অৱশেষত তেওঁলোকে এইটো ডিচাইড কৰিলে যে আমি যদি জীয়াই থাকিবলৈ হয়, আমাৰ এই যি প্লেনখনত ক্ৰেছ হোৱা যিসকল মানুহৰ ডেড বডি আছিলে, এই ডেড বডি আচলতে তেওঁলোকে খাব লাগিব মাংস। তাৰ বাহিৰে তেওঁলোকৰ হাতত একো অপশ্যন নাছিল। আৰু বহুত কঠিন সিদ্ধান্ত আছিল যদিও তেওঁলোকে এইটো সিদ্ধান্ত ল'লে। আৰু বহুতে চেষ্টা কৰিলে খাবলৈ, বহুকেইজন যাত্ৰীয়ে, কিন্তু খাব নোৱাৰিলে। কিন্তু উপায়বিহীন হৈ তেওঁলোকে খাবলৈ বাধ্য হ'ল। আৰু তেনেকৈ তেওঁলোকে সেই নিজৰ আচলতে কোনোবা আত্মীয় বা পৰিয়াল বা বন্ধুৰ ডেড বডিৰ পৰা তেওঁ মাংস খাই আচলতে তেওঁলোকে প্ৰায় 2 মাহৰ ওচৰা-ওচৰি তেওঁলোকে দিন অতিক্ৰম কৰিলে। আৰু যি 3জন ব্যক্তি আচলতে তেওঁলোকে এবাৰ হেল্প বিচাৰি আচলতে যোৱাৰ সিদ্ধান্ত লৈছিল, তেওঁলোকেও কিছুমান খাদ্য বস্তুৰ লগত সামগ্ৰী লৈ তেওঁলোকে যাত্ৰা আৰম্ভ কৰিলে। আৰু প্ৰায় তেওঁলোকে 9 দিন যাত্ৰা কৰাৰ অন্তত তেওঁলোকৰ এটা আশাৰ ৰেঙনি বিচাৰি পাইছিল। তেওঁলোকে এটা এনেকুৱা এডোখৰ ঠাইত উপস্থিত হৈছিল য'ত মানুহৰ সন্ধান পোৱা গৈছিল, খেতি দেখা পাইছিল, য'ত জীৱ-জন্তু দেখা পাইছিল। আৰু তেওঁলোকে তেতিয়া এটা আশাৰ ৰেঙনি সিহঁতৰ মনত জাগি উঠিছিল। কিন্তু এই যে 9 দিন যাত্ৰা কৰিলে, এই যাত্ৰা ইমান সহজ নাছিল। কাৰণ তেওঁলোকৰ হাতত মই কৈছোঁৱেই বহুত বেছি এনেকুৱা খাদ্যও নাছিল, বা বৰফৰ আচলতে পাহাৰত বগোৱাটো ইমান সহজ নহয়। আৰু ইমান হাইটত অক্সিজেনৰ অভাৱ, খাদ্য বস্তুৰ অভাৱ, পানীৰ অভাৱ, সিহঁতৰ ওচৰত নিজৰ শৰীৰটো বচাবৰ কাৰণে যাৱতীয় বস্তু নাছিল। আৰু লগতে তেওঁলোকৰ ইমানখিনি এক্সপিৰিয়েঞ্চো নাছিল যে তেওঁলোকে বৰফত ক্লাইম্বিং কৰিব। তো এনেকুৱা কিছুমান চিটুৱেশ্যনৰ মাজতে তেওঁলোকে খুব কষ্ট কৰি গৈ আছিল। অৱশেষত গৈ বহুতো যোৱাৰ পিছত তেওঁলোকে আচলতে মাজতে হাৰ মানি দিছিল। আৰু তেওঁলোকৰ যি খাদ্য আছিল লগত লৈ গৈছিল, বহুত বেছি বস্তুও নিয়া নাছিল, খাদ্যৰ অভাৱ ঘটিছিল। গতিকে সিদ্ধান্ত ল'লে, 3 দিন যোৱাৰ পিছত সিদ্ধান্ত ল'লে যে এই 3জনৰ ভিতৰত এজন এই ক্ৰেছ ছাইটলৈ পুনৰ ঘূৰি যাব, কাৰণ যিটো খাদ্যৰ অভাৱ হৈছে। আৰু প্ৰথমতে এজন ব্যক্তি ক্ৰেছ ছাইটলৈ পুনৰ ঘূৰি যায় আৰু 2জনে পুনৰ আগবাঢ়ে। আৰু এনেকৈ গৈ 9 দিনৰ অন্তত তেখেতলোকে এখন নদী দেখা পায়। আৰু সেই নদীখনৰ ইটোপাৰে 3জন মানুহক প্ৰত্যক্ষ কৰে, যিকেইজন মানুহ আচলতে ঘোঁৰাত উঠি আহিছিল। আৰু সেই মানুহকেইজনক দেখি তেওঁলোকে দূৰৰ পৰা খুব চিঞৰিলে, কিন্তু সেই নদীখনৰ যি পানীৰ সোঁত, এই পানীৰ সোঁতত আচলতে তেওঁলোকৰ শব্দটো ইটোপাৰে নগ'ল বা শুনি নাপালে। কিন্তু অৱশেষত সেই ঘোঁৰাত উঠি অহা এজন ব্যক্তিয়ে এই মানুহ 2জনক প্ৰত্যক্ষ কৰে, কেনেছাক। আৰু প্ৰত্যক্ষ কৰাৰ পিছত তেওঁলোকে এষাৰ কথা কয় যে শুনিতো একো পোৱা নাছিল তেনেকৈ, কিন্তু স্পষ্টকৈ শুনি পোৱা নাছিল যদিও তেওঁ ক'লে যে মই কাইলৈ আকৌ এই ঠাইলৈ আহিম। আৰু পিছদিনাখন আৰু 2জন ব্যক্তিৰ সৈতে এটা কলম আৰু এখন কাগজ লৈ তেওঁলোকে আচলতে সেই ঠাইডোখৰত পুনৰ আহিল। আৰু যিহেতু নদীখন ইপাৰ সিপাৰ আছিল, তেওঁলোকে এটুকুৰা কাগজ আৰু তাত আচলতে কি হ'ল বা সুধিবৰ কাৰণে তেওঁলোকে লিখি পেলাই নদীখনৰ ইপাৰলৈ দলিয়াই দিছিল। আৰু দলিয়াই দিয়াৰ পিছত তেওঁলোকে আচলতে সেই কাগজখনত লিখি দিছিল যে আমাৰ এনেকুৱা দুৰ্ঘটনা এটা হৈছিল। আমি আজি কেইবাজনো যাত্ৰী আচলতে সেই বৰফৰ পাহাৰত আমি আবদ্ধ হৈ আছোঁ, আমাক হেল্প কৰক। তেওঁলোকে আচলতে স্পেনিছ ভাষাত এনেকৈ কাগজখনত লিখি পুনৰ সেই মানুহকেইজনলৈ বুলি দলিয়াই দিছিল।
আৰু যেতিয়া সেই মানুহকেইজনে এই কাগজখন পঢ়িলে তেওঁ বুজি পালে আৰু বুজি পোৱাৰ পিছত তেওঁলোকে হেল্প কৰিলে। চেণ্টিয়াগোৰ যি আৰ্মি হেডকোৱাৰ্টাৰ আছিলে তাত গ'ল আৰু আৰ্মি হেডকোৱাৰ্টাৰৰ লগত কথা পাতি যাতে আৰ্মিৰ ৰেস্কিউ টিমে আহি আচলতে সেই 16জনকৈ যাত্ৰীক বৰফৰ সেই পাহাৰ বা সেই ক্ৰেছ ছাইটৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল। আৰু অৱশেষত 70 দিনৰ পিছত 22 ডিচেম্বৰ দিনটোত আচলতে এই ৰেস্কিউ টিমে গৈ সেই 16জনকৈ যাত্ৰীক আচলতে ক্ৰেছ ছাইটৰ পৰা উদ্ধাৰ কৰি আনে। এই কাহিনীটোৰ পৰা এনে কিছুমান কথা শিকিব পাৰি যে আমি আশা কেতিয়াও এৰি দিব নালাগে, হাৰ কেতিয়াও মানিব নালাগে। আমি এক পৰ্যায়লৈকে আমি যিমান পাৰোঁ আমি চেষ্টা কৰিব লাগে। আৰু সেয়াই এক উদাহৰণ আছিল আচলতে 16জনকৈ যাত্ৰী ইমান ডাঙৰ এটা দুৰ্ঘটনাৰ পাছতো প্ৰায় 2 মাহ 10 দিন ধৰি আচলতে ছাৰ্ভাইভ কৰিলে। এয়া একেবাৰে সহজ কথা নাছিল তেওঁলোকৰ কাৰণে। বহু এনে চিটুৱেশ্যন তেওঁলোকে পাৰ কৰিলে। তেওঁলোকে নিজৰ পৰিয়ালৰ বন্ধুৰ গাৰ মাংস খাই আচলতে জীয়াই থাকিব লগা হ'ল। কি চিটুৱেশ্যনত আচলতে এনে কাম কৰিব লগা হ'ল আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে। গতিকে মই ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিলোঁ। মই আপোনালোকক একেবাৰে চমুকৈ কাহিনীটো ক'বলৈ চেষ্টা কৰিলোঁ। আৰু এই কাহিনীটোৰ বিষয়ে যদি আপোনালোকে ভালদৰে জানিব বিচাৰে আপোনালোকে গুগলতো আপোনালোকে ভালদৰে চাৰ্চ কৰিলে ইয়াৰ ওপৰত বহু এনেকৈ কাহিনী পাব বা পঢ়িবলৈ পাব। তো এয়াই আছিল আজিৰ ভিডিঅ'টো সামৰিছোঁ। ধন্যবাদ।